মেমে তই আহিলি হে? পেপে মই আহিলো। মেমে আজি বহুত দিনৰ মূৰত স্কুললৈ আহিছো। ছাৰে কি বা কয় ধৰিবই পৰা নাই নহয়। মাৰে নে কি ভয় লাগিছে নহয়। নাই একো নকয়, কি কৰিব ছাৰে। আজি ছাৰে পদ্য এটা মুখস্থ কৰি আহিব দিছিলে নহয়, নোৱাৰিলে বোলে মাৰিব। তই পাৰিবিনে নোৱাৰ? তই কৰিলি নে নাই? নাই মই নোৱাৰো। মই দিনটো মোবাইলতে ব্যস্ত হৈ থাকো। মই গেম খেলোতেই যায়, মই পঢ়াত মনেই নাইকিয়া। মই ক'ত পাৰিম? ছাৰে সুধিলে কম আৰু ছাৰ মই নোৱাৰো। নাই নোৱাৰিলে নহ'ব, নোৱাৰিলে পিটিবই। ছাৰেতো আজি ধৰিলেতো নোৱাৰিলে মাৰিবই, কাৰণ মই পাৰোঁ, তই নোৱাৰিলে তোকতো মাৰিবই। কি কৰিবি? মই ছাৰক কম আৰু মোৰ বেমাৰ হৈ আছে, মই পঢ়িবই পৰা নাই, মই হাগনি বেমাৰ। ছাৰটো তেনেকৈ ক'লে নহ'ব নহয়, ছাৰে নেমানিব নহয়। ছাৰে ইমান দিনৰ আগতে কৈছে, নহ'লে কেনেকৈ হ'ব? কোনটোনো পদ্য পঢ়িব দিছিলে মুখস্থ কৰিবলৈ? মই গমেই পোৱা নাই। মই কেনেকৈ পঢ়িম বাৰু কচোন তই? পদ্যটো হৈছে টিংকুল টিংকুল লিটল ষ্টাৰ। এইটোৱে নেকি? এইটোতো মই একেবাৰে নোৱাৰো। এইটো বহুত দীঘল পদ্য। এইটো মই মুখস্থ কোনো কাৰণত নহয়। মই মোবাইল চাই থাকোঁতেই যায়, মোৰ সেই পদ্যলৈ এইবিলাক ধান্দাই নাইকিয়া। নহ'লে আৰু এটা পদ্য আছিলে, ছুটি হু এম আই দি পিষ্টল নট ইন দি গান, ডাবল ইন দি মুন বাট নট ইন দি চান, হু এম আই। এইটো পদ্যটো একেবাৰে ছুটিটো পাৰিব লাগে। নাই মই নোৱাৰো। মই ইংৰাজীত একেবাৰে জিৰ'। মই একেবাৰে নোৱাৰিম, কেতিয়াও নোৱাৰিম মই। নাই নহ'ব, পাৰিবই লাগিব, নহ'লে নহ'ব নহয় ন। কি যে কপাল, স্কুল নপঢ়া হ'লে ভাল আছিলে। স্কুল পঢ়ি মিছা ভেজালে হৈ গ'ল মোৰ দেই। নহ'ব নহয়, স্কুল নপঢ়িলে কেনেকৈ হ'ব? স্কুল নপঢ়িলে ডাঙৰ মানুহ ক'ৰ পৰা হ'বি? তই চাকৰি ক'ৰ পৰা কৰিবি? তই নোৱাৰিবি নহয় স্কুল নপঢ়িলে চাকৰি কৰিবলৈ। তই এনেকেই থাকিবি নে সদায়? সেই চাকৰি কৰি কেলে ডাঙৰ মানুহ হৈছে? মই এনেকেই খাম, এনেকেই চলিম। মোৰ চাকৰি কৰিব মন নাই। তোৰ যদি চাকৰি কৰিব মন আছে তই ভালকৈ পঢ়, তই ভালকৈ কৰ চাকৰি। মোৰ নাই এইবিলাক নোলাই নহ'ব। সেই তোক মই অলপ শিকাই দিম দে। তইনো এনেকৈ থাকিলে নহ'ব নহয়, তোক মই অকণ সহায় কৰি দিম দে, ব'ল। হ'ব দে ব'ল, তই মোক অলপ শিকাই দে গোৱা তেতিয়াহ'লে। এনেকুৱা বন্ধুহে মোক লাগে। তহঁতে দুটা কি কৰিছ বাহিৰত? তহঁতে ক্লাছৰুমত যাব লাগে নে তহঁতে বাহিৰত থাকিব লাগে? তোক দেখোন আজি মই বহুত দিনৰ মূৰত দেখিলোঁ। তোৰ কি হ'ল, স্কুল পঢ়াই কোনো ধান্দা নাইকিয়া হৈ গ'ল নেকি? নহয় ছাৰ, বাহিৰতে দুয়োটাৰে কথা পাতি আছিলোঁ ছাৰ। আৰু মোৰ ছাৰ বেমাৰ হৈ আছিলে, সেইটো কাৰণে মই ছাৰ স্কুল আহিব পৰা নাছিলোঁ। তোৰনো আকৌ কি বেমাৰ হ'লে? তোৰনো সদায়নো এনেকুৱাই হৈ থাকে নে? তই কি কৰিম বুলি ভাবিছ? কচোন, তই সদায় গৰু গাধ হৈ থাকিম বুলি ভাবিছ নেকি? নহয় ছাৰ, মই পঢ়ি ডাঙৰ মানুহ হ'ম। মই চাকৰি কৰিম, মই সদায় এনেকৈ নাথাকোঁ ছাৰ। তেনেকৈ যদি ভাবিছ তই স্কুল আহিব লাগে, তই ছাৰৰ কথা শুনিব লাগে, ভালকৈ পঢ়িব লাগে, নহ'লে তই ডাঙৰ মানুহ হ'ব নোৱাৰিবি নহয়। ছাৰ, তাকে মই ইয়াকে অলপ বুজাইছোঁ ইয়াতে ৰখি। সি এতিয়া বুজিয়ে নাপায় ছাৰ। মই কিনো কৰিম এতিয়া কওক? যা আজি হ'ব, আজি মেমেৰ পৰা অলপ শিক কৰি যা। শিকি কাইলৈ আহি মোক মুখস্থ দিবি সেই পদ্যটো দেই। আজিলৈ হ'ব বাৰু, যা।